welcome back to our channel. So guys, আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আমি আকৌ আহি গলো আৰু এতিয়া আমি ৰেডি সেডি হৈ লৈছো আৰু কোট যাবলৈ ওলাইছো হেতুটো আপোনালোকে নাজানে কেতেও নাজানে আমাৰ থাম্বনেল লিখিহে গম পায় সো আমি যাব ওলাইছো দীৰ্ঘেশ্বৰী মন্দিৰ আৰু এতিয়া ৰাতিপুৱা প্ৰায় 9:30 মান বাজিছে আৰু এতিয়া আমি যাব ওলাইছো সো যোৱাটো ব্লগত আপোনালোকে দেখিছিল আমাৰ লগত কোন কোন আছিল সো বৰজেন্দা আৰু বৌ আছিল নতুনকৈ আমাৰ ভিডিঅ'ত যি আহিছিল সো তেওঁলোকৰ লগতে আজি আমি গৈ আছো আৰু আমাৰ গাড়ীখনতে যাম আমি গুটেকেটা সো এতিয়া তেনেহলে বলক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰিয়া পাপাই ফেলে কিবা কিবি বস্তু লৈ লৈছে যেহেতু তাত ভুকু দিয়ে যেহেতু তেৰামলা আমি তাত গৈ মানে কি দেখাব পাৰোঁ দেখাম আপোনালোকক আৰু এইফালে ইয়া পাপাহঁতে কিবি লৈ লৈছে যিহেতু তাত ভুকু দিয়ে আৰু ভোগৰ কাৰণে আৰু প্ৰসাদ চকাদৰ কাৰণে আৰু আমি কৈছিলোঁ যে কি যেনে আৰু বৌ আহি গ'ল সেয়া বাছৰ পৰা নামিছে কোনখন বাছখন আমাক মিছি লাগি থকাৰ বাবে এইখন গোটেই চোতালখন কিবি হৈ আছে ইগনোৰ কৰে যাতে আহি গ'ল বলক আমি দেখাই আহোঁগৈ এয়া আমাৰ মেইন মানুহ আহি গ'ল এয়া বৌ এয়া বস্তু সো এতিয়া আমি গৈ আছোঁ আমাৰ ঘূৰি আহোঁতে অলপ গধূলিয়ে হ'ব গধূলি মানে 4টামান বাজিব চাগে কাৰণ আমি ভোগ দিছোঁ আৰু ভোগ খাই আহোঁতে অলপ দেৰি হ'বই তেনেহ'লে গৈ থাকোঁ ব'লক সো এয়া আমি পাই গ'লহি ফাইনেলি আৰু এতিয়া আমি এইখিনি গাড়ীখন পাৰ্ক কৰি ল'ম তাৰপিছত আপোনালোকক দেখাই আছোঁ ওপৰলৈ যাব লাগিব উঠি পেলাই তাৰপিছত লগ পাই আছোঁ এয়া ধুনুবা এয়া মা এয়া বসুন্ধৰা আৰু এয়া পাপা আৰু এয়া বৌ আৰু এয়া আছে মন্দিৰ এইফালেদি আমি উঠি যাব লাগিব আমি পাই গ'লোহি মন্দিৰ আৰু আমি ওপৰত উঠি যাব লাগিব এয়া ইয়াত পাপাহঁতে চাকি লৈ আছে এতিয়া ওপৰত উঠিব লাগে আমি ষ্টেপেদি গৈ আছোঁ এতিয়া সো এয়া এতিয়া আমি গৈ আছোঁ সো তাত গৈ লগ পাই আছোঁ আপোনালোকক গৈ পেলাই বৰচেন্দাই এনেকৈ লৈ ল'লে এবাৰ সো আমি তাত গৈ আপোনালোকক লগ পাইছোঁ দিয়ক অকণমান ভাগৰ লাগে বাৰু আৰু অকণ ওপৰত আছে নেকি এয়া বায়ে ইয়াত কিবা এটা দিবলৈ আহিছে আৰু আমি মানে ওপৰত জল্দি গুচি গ'লোঁ কাৰণে আপোনালোকক দেখাব নহ'ল বায়ে ইয়াত চাকিও জ্বলাইছিল বোলে কিন্তু আমি মাহঁততকৈ আগত আছিলোঁ আৰু আগতে গৈ পালোঁ মাহঁত পিছত আহি আছিল তাত ৰখি পেলাই চাকিও জ্বলাইছিল কিন্তু সেইটো দেখাব নহ'ল দেখাই আছোঁ বলক ওপৰত জ্বলাওঁতে আৰু এটা গণেশ মন্দিৰ পাপাহঁতে ঠায়ে ঠায়ে কিবা এটা দি আহি আছে আৰু আমি আগতে গৈ আছোঁ বৰজেন্দাটো গৈ পালেগৈ মাহঁত আহাই নাই আহি পালে বৌ আৰু ধুনুবাই আহি আছে पानी से दे दिया कट से देना शांति शांति उसके
গৰম হয় গৰম গৰম So guys, এতিয়া আমি সেৱা কৰিলো চুট ললো ইয়াৰ পিছফালে বহু খুদুং কেনেকুৱা লাগিছে মন্দিৰত আহি বহু মন্দিৰত আহি কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে মোৰতো আৰু ভাল লাগিছে খবৰ ভাষাই নাই এতিয়া মানে এনেকুৱা বাকী আমাৰ জান্তি জিন্তিয়ে গোটাখিনি কৰিব পাৰো আমি ব্যাকত আছো বাৰু পিছলৈ আৰু বহুতো কিবা কিবি দেখুৱাব লগা আছে আমি একেলগে লাহে ধীৰে দেখুৱাম বাৰু আশা থাকিল So log পাই আছো টাটা So guys, এতিয়া আমি চাকি তাকি জ্বলাই আহিলো আৰু এতিয়া বহুত দেৰি লাগিব যেহেতু আমি ভোগ দিছো সেইকাৰণে অলপ দেৰি লাগিবই ভোগ বনাওঁতে কাৰণ এতিয়া আমি ভাবিছো চাহ খাই আহোঁ কাৰণ ঘৰত একো খাই অহা নাই যিহেতু চাহ তাহ খাই লওঁ আৰু চ' এতিয়া আমি আহি আছো নহয় বলো যেহেতু চাকি তাকি লগাই আহিলো সেইকাৰণে অলপ পেট পূজাও কৰি লৈছো আৰু এতিয়া বৰ্তমান আমাৰ পেট পূজা চলি আছে বাকি ভগৱান পূজা হ'ল এতিয়া পৰঠা খাই আছো ধুনীয়া ভাল লাগিছে পৰঠা খাই কিনে তেনে খাই লওঁ কিন্তু মাহঁত আছে মাহঁতে খোৱা নাই চাহ খাবা নেকি ন মাহঁতে চাহ খাব মা চাহ খাবা আমি খাই লওঁ চ' আমি এতিয়া এনেই অলপ এইফালে আহিছোঁ এইটো পিকনিক প্লেচ যেন লাগিছে আমাৰ মানে পিকনিক প্লেচো ইয়াত তেনেকুৱা এটা পিকনিক চিকনিকো খাই নেকি সেইফালে কোনোবাই পিকনিক খাই আছে আৰু আমি অলপ এনেই চাবলৈ আহিছোঁ আৰু ইয়াত ধুনীয়াকৈ সুধিব গৈছে ক'ৰ পৰা আহিছা তোমালোকে ইয়াত পিকনিক খাবলৈ এইফালে আকৌ পাপাই সুধিব গৈছে কোনে কোনে সুধিব নাযায় আৰু ৰাম বাবা বজেন্তে চেলফি উঠি আছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি আমি দীৰ্ঘেশ্বৰী মন্দিৰলৈ আহিছোঁ দৰ্শন কৰিবলৈ বুলি শৰাই এখন দিয়া হৈছে লগতে ভোগো দিছোঁ আৰু এতিয়া তাত চাকি বন্তি জ্বলাই আহি আমি ইয়াত অকণমান জেগা চাব আহিছোঁ ধুনীয়া পৰিৱেশ খুব ধুনীয়া ধুনীয়া চেগুন গছ আছে গতিকে ভাল লাগিছে চাই গতিকে আমি আপোনালোকক সকলোকে দেখুৱাই যাম ইয়াৰ কিছু ধুনীয়া ধুনীয়া দৃশ্য So guys, আমি কিবা কিবি আঙুঠি চাঙুঠি কিবা কিবি ল'লো আৰু আমি এইটো ল'লো এইটো তামৰ হয় এইটো ল'লো আৰু এইডাল ল'লো আৰু তামৰ আৰু বাকীবোৰো কিবা কিবি ল'লে বাৰু দেখাওঁ ৰখা কি লৈছে তুমি কি ল'লা মই কিমান খুজি থকা মানুহ তাতে পাৰে পলহৰ মানুহ ফুলনি বৰ বাহিৰ ফুল তোমাক কৈছো নহয় শুনা আমাৰ তাতে পলহলি আছে ৰাতি যি 12টা বাজি ঘূৰি ঘূৰি যাই থাকে পাপাই এইডাল লৈছে আৰু
এইটো লৈছে মই এইটো ললো আৰু এইটো দিলে আমি সকলোৱে লৈছো বাৰু আজি যোগেশ্বৰী মাৰ আশীৰ্বাদ সকলোৱে লৈছো আপোনালোক ইয়াৰ বামুণ হয় নেকি আমি ইয়াৰে বামুণৰ পাণ্ডা হয় আঠফেৰিয়া বুলি কয় এইটো তাকে কিবা লাগিলে আমি সহায় কৰিব পাৰো তাকে ফ্ৰীতে সহায় কৰি ল'ম বাৰু আমাৰ ইয়াত আহিলে তোমালোকে একো চিন্তা কৰিব নালাগে যি সুবিধা লাগে আমি তাকে কৰি দিম তোমালোকৰ অসুবিধাটো কোৱাচোন বাৰু কেনেকুৱা কি অসুবিধা আছে নেকি আমাক লিফ্ট এটা লাগিছিল লিফ্ট লাগিছিলে লিফ্টটো এতিয়া বাৰু লিফ্টৰ ব্যৱস্থা নাই বাৰু কান্ধতে নিব পাৰিম বাৰু জোতা দুটা নিব লাগিব ধুনীয়া আকৌ এটা ভাল পৰিৱেশ এটা ফিল্ডৰ মাজতে এইটো ধুনীয়া এতিয়া আমি ভোগ খাবৰ কাৰণে বহিছোঁ এইটো এটা ডাঙৰ হল হয় ইয়াত বহুত মানুহ আছে এতিয়া আমি বহি আছোঁ ভোগ দিব আৰু লাহে লাহে বহি পেলাই ভাত পানী খোৱা হৈ গ'ল আৰু আমি ইয়াত বহি অকণমান কথা পাতি আছো এইফালে মাহঁত এই মানুহখিনি দেখিছেনে এওঁলোকে মানে আহিছে আৰু এই মন্দিৰত তাৰপিছত আমাক মানে ফটো উঠাবলৈ দিছিলে তাৰপিছত কৈছে যে কি ফেচবুকতো দি দিবলৈ এই আইতাসকলে কৈছে ফেচবুকত দি দিবলৈ কিন্তু আমি মানে ফেচবুকত দিব নাজানো যিহেতু বজেন্দাক ক'লোঁ বজেন্দায়ো মানে অকণমান কনফিউজ হ'ল আৰু তাৰপিছত এতিয়া বৌক দিবলৈ দি আছে বৌয়ে দি আছে ফটোকেইখন তুলি দিলোঁ তাৰপিছত এতিয়া আইতাহঁতৰ ফেচবুক আছে আজিকালি কি ক'ব আৰু ইমান ধুনীয়া ধুনীয়া আইতাহঁতৰ বৌয়ে দি আছে হেৰি নাহে আজিকালি মানুহ ডিজিটেলে হ'ব লাগে ভালেই কাম কৰিছে চবেই ফেচবুক খুলিছে এয়া আমি মন্দিৰৰ পৰা ওলালোঁ আমি আজি বহুতৰ ঘৰতো যাম কিন্তু তাৰ আগতে আমি আমাৰ ঘৰত সোমাই যাম কাৰণ কুকুৰকেইটা আছেতো তেওঁলোককো ভাত দিব লাগিব চ' সিহঁতকো ভাত দি পেলাই ডাইৰেক্ট বহুতৰ ঘৰলৈ গুচি যাম এয়া আমি এতিয়া আহি পাই গ'লোহি এয়া টিকু ৰাণী আৰু ভকত আৰু আমাৰ গাড়ীখন আমি সেইখিনিতে ৰখাইছোঁ কাৰণ কিয় আমি আকৌ যাম মানে কি হৈছে কৈ আছোঁ ৰ'বা চ' গাইজ আমি এতিয়া 350 হ'ল আৰু আমি ঘৰ আহি পালোহি বাট এতিয়া আমি আকৌ যাম এজেগাত মানে হৈছে যে কি আমি যাম এতিয়া বজেন্দাহঁতৰ ঘৰত আকৌ আমি যোৱা ব্লগটোতো বৌক আনিব গৈছিলোঁ তেওঁৰ ঘৰত তেনেকৈ এতিয়া আজিও যাম যোৱাবাৰ মানে যোৱাটো ব্লগত দেখুওৱা নহ'ল বাৰু এইবাৰ দেখাম তেওঁলোকৰ ঘৰত যাওঁতে আৰু মানে আমি ড্ৰেছটো অলপ চেঞ্জ কৰি লওঁ আৰু মানে আমি এতিয়া ঘৰ আহিলোঁ বজেন্দাই আনিলে পিছত আমি বজেন্দাই গাড়ী চলাই আহিলে আৰু আমি ঘৰত এতিয়া আমি ৰখি পেলাই মায়ে এতিয়া কুকুৰকেইটাক ভাত দিব আমাৰ ডগীকেইটাক এতিয়া মায়ে ভাত দিব তাৰপিছত আমি আকৌ যাম তাৰপিছত তাত বৌকো থ'ম আমিও নামিম তাৰপিছত চাহ খাম আৰু তাৰপিছত আকৌ বজেন্দাই আকৌ থ'ব আহিব তাৰপিছত বজেন্দা যাব আৰু চ' আমিতো গৈ পাইছোঁ পাপা গৈ পোৱা নাই তাত যিহেতু আজি পাপাও যাব আমি দেখাই থাকিম অকণমান দেখাম আৰু তাতে চব ব্লগটো এণ্ড কৰিম চ' চাই থাকক আমি এই ড্ৰেছটো খুলি লওঁ মানে চ' এতিয়া আমি এই ড্ৰেছটো চেঞ্জ কৰি লওঁ এটা কমফৰ্টেবল বস্তু পিন্ধি লওঁ তো তেনেহ'লে চাই থাকক আমি যাব ওলাইছোঁ আকৌ বৌহঁতৰ ঘৰলৈ
আমি তো আপোনালোকৰ ঘৰত যাম হয়নে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ এতিয়া আৰু কি ক'ম আৰু ভাল লগাৰ মানে সীমাই নাই ক'বৰ কাৰণে এনেকুৱা দীৰ্ঘেশ্বৰী মন্দিৰ গ'লোঁ দৰ্শন কৰিলোঁ এতিয়া আহিলোঁ এতিয়া আমি উদ্দেশ্যাৰ ঘৰত আছোঁ জান্তিৰ জিন্তিৰ ঘৰত আছোঁ এতিয়া আমি মোৰ ঘৰলৈ যাবৰ কাৰণে ওলাইছোঁ এতিয়া মোৰ ঘৰত যাম এবাৰ ঘৰখন দেখাই লৈ আহোঁ ইহঁতক আমি পাই গ'লো আহি এইটো হৈছে ঘৰ গোটা ফিনিচিং কৰিছিলে পুৰা কাম ৰঙৰ মিস্ত্ৰী কেইটা আজি কাম কৰি আছিল মই কৈছোঁ কি তহঁতক মই লাগে চ' এতিয়া আমাক গৈ ধুনীয়াকৈ চাহ দিছে আমাৰ এখন ইউটিউবৰ গ্ৰুপৰ এখন কেলেণ্ডাৰ তোমালোকক দিয়ৰ পালোঁ যিহেতু আমি এতিয়া ভইচ অভাৰ দি আছোঁ আৰু চাহকাপ খাই বহুত ভাল লাগিছিল গৈ ধুনীয়াকৈ বনাই চ' এতিয়া আমি বজেন্দাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ আৰু আমাৰ ব্লগটো আমি ইয়াতে এণ্ড কৰিছোঁ যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এই দুজনীক হেল্প কৰিলে মোৰ ভাল লাগিব সেইটোৱে সকলোৱে সহযোগ কৰিব এই দুজনীয়ে বহুত ভাল পায় এনেকুৱা ব্লগ বনাই থাকে সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিব সেইটোৱে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম বাই বাই